বিবাদ অব্যাহত নগালেণ্ড অসম সীমান্ত কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ দলদলে গাঁও গঠন প্ৰক্ৰিয়াক লৈ স্বাস্থ্য পৰিষদৰ কনফাৰেন্স হলত গুৰুত্বপূৰ্ণ আলোচনা। হাওড়াঘাট নিৰ্মাণ খেলপথাৰ পৰিদৰ্শন কাৰ্যবাহী সদস্য সঞ্জীৱ নংপীৰ দলপতিৰ ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কাৰ্য অব্যাহত খেলপথাৰখনৰ। মেঘালয় অসম সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ সীমান্তবাসীৰ ৰাইজ উঠি পৰি লাগিল মেৰামতি কান্দুলিৰ পৰা মকৈৰাম যোৱা পথ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। সীমান্ত জনজাতি কল্যাণ সমিতিৰ উদ্যোগত নগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলং জিলাৰ ধনশিৰি দলদলি এলেকাত গাঁও গঠন প্ৰক্ৰিয়াক লৈ বিবাদ অব্যাহত। সীমান্ত জনজাতি কল্যাণ সমিতিৰ উদ্যোগত নগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলং জিলাৰ ধনশিৰি দলদলি এলেকাত গাঁও গঠন প্ৰক্ৰিয়াক লৈ বিবাদ অব্যাহত। এই লৈ কাৰ্বি আংলং জিলাৰ বিভিন্ন সামাজিক দল সংগঠনক লৈ স্বাস্থ্য পৰিষদৰ কনফাৰেন্স হলত CM তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত কাৰ্যবাহী সদস্য MSC বিভিন্ন সামাজিক সংগঠনৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। অসম তথা কাৰ্বি আংলংবাসীৰ ৰাইজে সীমান্তৰ ধনশিৰি দলদলি এলেকাত বিগত সময় ধৰি নগা আগ্ৰাসনক লৈ অশান্তি বিৰাজমান সীমান্তৱৰ্তী অঞ্চল উন্নয়ন হোৱাৰ পোষকতা কৰি আহিছে। কিন্তু বিগত দিন ধৰি সীমান্ত জনজাতি কল্যাণ সমিতি অৰ্থাৎ বৰ্ডাৰ ট্ৰাইবেল ৱেলফেয়াৰ নেতৃত্বত উক্ত বিবাদিত অঞ্চলটোত পথ উন্নয়নকে ধৰি গাঁও গঠনৰ প্ৰক্ৰিয়াক লৈ জিলাখনৰ বহু সচেতন ব্যক্তি তথা দল সংগঠনে সন্দেহৰ আঙুলি উঠিছিল। সন্দেহৰ আঙুলি এই বাবে যে সীমান্ত জনজাতি কল্যাণ সমিতিৰ এই কাৰ্যত কি স্বাস্থ্য পৰিষদৰ অনুমতি সাপেক্ষে হৈছেনে নে অজ্ঞাতে চলি আছে এই সমগ্ৰ প্ৰক্ৰিয়া। এই সকলোবোৰ দিশ স্পষ্ট হ'বলৈকে CM তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ আলোচনাত ভাগ ল'বলৈ আহি কাৰ্বি লাম্মেট আমি কাৰ্বি কালচাৰেল ছ'চাইটি চিময় নেতৃত্বত KSA বিজয় নেতৃত্বত KSA জাকাছ KFA আদি সামাজিক সংগঠনৰ নেতৃত্বসকলে বিবাদিত বিষয়টোৰ সন্দৰ্ভত কি মতামত আগবঢ়াই চাওঁ আহক এই ৰিপৰ্ট। সংগঠন আৰু ৰাজনৈতিক দলবিলাক আমি নিমন্ত্ৰণ কৰা হৈছে যে বৰ্ডাৰৰ সম্পৰ্কে আমি আলোচনা কৰিছোঁ। আজি প্ৰায় 11টা বজাৰ পৰা আজি এটা 3টা বাজিছে, 3 ঘণ্টা কৰি আমি আলাপ আলোচনা কৰি আমি সিদ্ধান্ত লৈছোঁ। আৰু আমি সেই সিদ্ধান্ত আজি 3টা সিদ্ধান্ত লৈছে। আমি কমিটি গঠন কৰা হৈছে, 4টা প্ৰস্তাৱ আমি লোৱা হৈছে। এটা প্ৰস্তাৱটো হৈছে আজি মিটিং সকলো সংগঠন ৰাজনৈতিক সংগঠন আৰু লগতে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন চিভিল অৰ্গেনাইজেশ্যন সকলো মাতাৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো মোৰ ইনিচিয়েটিভ লোৱাৰ কাৰণে সেইটো তেখেতসকলৰ মোক ধন্যবাদ দিছে। ছেকেণ্ড ৰিজলিউশ্যন আছে, প্ৰস্তাৱ লোৱা হৈছে যে আমি ষ্টেণ্ডিং কমিটি আমি গঠন কৰা হৈছে। এই ষ্টেণ্ডিং কমিটি থাকিব কাৰ্বি আংলং অট'নমাছ কাউন্সিল, লগতে এডমিনিষ্ট্ৰেটিভ, লগতে ল' এণ্ড অৰ্ডাৰ, এডমিনিষ্ট্ৰেটিভ আৰু ল' এণ্ড অৰ্ডাৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এইটো এটা গঠন কৰা হৈছে। তেওঁলোকৰ আলোচনা কৰিব বিশেষকৈ বেলেগ ইছ্যু নহয় বৰ্ডাৰ সম্পৰ্কে। আৰু এটা প্ৰস্তাৱ লোৱা হৈছে কনচালটেটিভ কমিটি এইটো গঠন কৰা হৈছে। সেইটো বৰ্তমান সাংসদ পৰা আৰম্ভ কৰি বৰ্তমান আমাৰ MLA, ex-MLA, ex-MP, ex-CM লগতে ৰাজনৈতিক সংগঠন যিমানখিনি আছে ৰাজনৈতিক দল আৰু লগতে ছ'চিয়েল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন যিমানখিনি আজি উপস্থিত আছে আৰু কাৰ্বি আংলং যিমানখিনি ছ'চিয়েল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন প্ৰায়ে আহিছে, যে 99% আহিছে, তেওঁলোকৰ লগত লৈ সেই কমিটিটো গঠন কৰা হৈছে। আৰু সেই কমিটিয়ে আলাপ আলোচনা কৰি যিকোনো সিদ্ধান্ত বৰ্ডাৰ এৰিয়া সেই কমিটিয়েহে সিদ্ধান্ত লোৱা হ'ব। আজি বেলেগ উদ্দেশ্য নহয়, আমাৰ মাটি, আমাৰ কাৰ্বি আংলঙৰ চাৰিসীমা মাটি সেইটো প্ৰটেকশ্যন কৰাৰ স্বাৰ্থত আজি সেই সভাটো আমি পাতা হৈছে আৰু বেলেগ উদ্দেশ্য নাই। আৰু
কি সেই সম্পৰ্কে কিবা ক'বলগীয়া কাৰ্বি আংলং আদুই হয় আলাম কথা কাৰ্বি আংলং অটোনমাস কাউন্সিল CM Tulang Rongkang Bonnet ini dakat to kabe hampang song roam lapen ladak Karbi Anglong Autonomous Council nong kibari matu XCM matu non dan cingwai lo laso ke cingwai rong non majute lang sita cingwai isi misan ang thela song thelo si Karbi Anglong adoi hoi itu la bang song border bang so ke kom je pan dakat tong an ka to ya Karbi Anglong tu asong atu si cimuku ki pasong sido kasi ke bang dilang porut ka do ke Karbi Anglong ara ratunta la bang so adu ya hoi ke cerai long laso ke song long nang cerat nang citu dunje pan ni kita tang song hin kami cumi মই কাৰ্বি হাইটো হবৰ সভাপতি হওঁ সেই হিচাপতে মই ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু লগতে আমাৰ সাধাৰণ সম্পাদক আছে তেওঁ আগত দুজন কাৰ্বি লাপেদামাৰ হৈ মিটিঙত গ'লো কিবা আছে এনে আপোনালোকৰ সাহিত্য সভাৰ ফালৰ পৰা বৰ্ডাৰৰ ওপৰত লৈ কেনেকুৱা ধৰণৰ আলোচনা হ'ল তাত হয় আমাৰ তেনেকৈ বিশেষ আলোচনা আমি কৰা নাই আমি আজি তেখেতসকলে কি কৰিব বিচাৰিছে সেইটো জানিবলৈ আহিলোঁ এই যি ইয়াত সিদ্ধান্ত যিটো ল'ব এই তাৰপিছতহে আমি মানে আমাৰ ফালৰ পৰা কি ধৰণে মানে সহায় কৰিব পাৰি কি ধৰণে আমাৰ ফালৰ পৰা কৰিবলগীয়া তেতিয়াহে আমি আলোচনা কৰিহে মানে সিদ্ধান্ত ল'ব তেতিয়াহে সেই হিচাপতে আমি কাৰ্য কৰিম আমাৰ ইণ্টাৰ ষ্টেট আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ ইছ্যুৰ বিষয়ে আজি আলোচনা কৰা হৈছে আৰু মেক্সিমাম ডিটেইলছ কথাটো আমাৰ CMে ব্ৰিফিং দিব কিন্তু আমি যিমান কৰিছোঁ কাৰ্বি আংলঙৰ যিটো বাউণ্ডেৰী 1951 যেনেকৈ নটিফিকেশ্যন দিয়া হৈছে সেইটো মতে আমাৰ থাকিব লাগে আৰু এই 10,434 স্কুৱাৰ কিলোমিটাৰ কাৰ্বি আংলঙৰ যিধৰ মাটি জিঅ'গ্ৰাফিকেল এৰিয়া সেইটো প্ৰটেক্টেড হ'ব লাগে ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টক ইনভল্ভ কৰাব লাগে কেৱল কাউন্সিল কৰিলে নহ'ব 1 নম্বৰ 2 নম্বৰটো ফৰেষ্ট এনফৰ্চমেণ্ট যিমান আছে সেইটো ইনভেকশ্যন কৰিব লাগে ইনভেকশ্যন কৰি পেলাই তাত বৰ্ডাৰ ডেভেলপমেণ্ট কমিটি বৰ্ডাৰ ডেভেলপমেণ্ট ফাণ্ড ষ্টেট গভৰ্ণমেণ্টৰ পৰা বছৰেকত 1-2 কোটি বিচাৰি পেলাই ৰাস্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কুল হস্পিটেল সেই ডেভেলপমেণ্টৰ কাম ষ্টেট গভৰ্ণমেণ্টে কাম কৰিব লাগে কাৰণ ষ্টেট ইণ্টাৰ ষ্টেট বৰ্ডাৰ বুলি ক'লে এইটো ষ্টেট গভৰ্ণমেণ্টৰ দায়িত্বত আছে কাউন্সিলৰ দায়িত্ব নহয় কাৰ্বি আংলং জিলা সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পাহাৰীয়া জিলাখনৰ খেল জগতখনক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে জিলাখনৰ 26টা পৰিষদীয় সমষ্টিত 10 কোটি টকা ব্যয়ৰ সাপেক্ষে চলি আছে নিৰ্মাণ কাৰ্য সেই মৰ্মে কাৰ্বি আংলং জিলাৰ সাহিত্য শাখিত পৰিষদৰ 10 নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ হাওৰাঘাটত নিৰ্মাণ হৈ থকা খেলপথাৰ বা ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কাৰ্যৰ পৰিস্থিতি বুজ ল'বলৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য স্বাস্থ্য সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে উক্ত পৰিদৰ্শনৰ সময়ছোৱাত তেওঁৰ লগত উপস্থিত হাওৰাঘাটৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ মুমিত খাকলাৰী হাওৰাঘাট সমবায় সমিতিৰ অধ্যক্ষ ধনীৰাম ক্ৰৌ উক্ত খেলপথাৰ ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কাৰ্যৰ ৰায় কাম কাজ সম্পূৰ্ণ হৈ উঠিছে বাকী ৰৈ যোৱা কাম অনতি পলমে সম্পূৰ্ণ কৰা হ'ব বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে CM কাৰ্বি আংলং অটোনমাস কাউন্সিল মাননীয় তুলিৰাম ৰংহাং ছাৰক আমি ধন্যবাদ কৃতজ্ঞতা জনাওঁ হাওৰাঘাট সমষ্টি হৈ আমি জ্ঞাপন কৰিছোঁ কিয়নো তেখেতৰ খেল জগতত ইচ্ছা আৰু তেখেতৰ যি উদ্যোগ যি কাৰ্বি আংলংবাসী ৰাইজৰ কাৰণে যি লৈছে আৰু সেই তেখেতৰ উদ্যোগত আমাৰ ইয়াত হাওৰাঘাট সমষ্টিটো 10 কোটি টকাৰ এটা ষ্টেডিয়াম অৰ্থাৎ ইনডোৰ ষ্টেডিয়াম এটা অডিটৰিয়াম হল আৰু এটা পেভিলিয়ন যি দিছে সেইবাবে আমি ধন্যবাদ দিছোঁ আৰু ইতিমধ্যে কামটো হৈ উঠিছে আমি এতিয়া উদ্ঘাটনৰ কাৰণে প্ৰস্তুত আছোঁ হাওৰাঘাট স্পৰ্ট এছ'চিয়েশ্যনে ইয়াৰ অলৰেডি জিম্মা লৈছে আৰু ইয়াত
যি মানে কৰিব লগা আছে কন্ট্ৰেক্টৰ লগত মিলি আমি অলপ তো এটা আছে কৰিব লগা এইখিনি আমি তেখেতক অৱগত কৰাম হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাপ নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া নগালেণ্ড অসমৰ কাৰ্বি আংলঙৰ দৰে একে দুখৰ জীয়া কাহিনী মেঘালয় অসম সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তবাসীৰ কাথা স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰী হওক ৰাজ্য চৰকাৰে সীমান্ত উন্নয়নৰ উদাসীন ভূমিকা চৰকাৰলৈ অপেক্ষা নকৰি পশ্চিম কাৰ্বি আংলঙৰ সীমান্তবাসীৰ ৰাইজে মিলি কৰিলে পথ মেৰামতি পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কান্দুলিৰ পৰা মকৈৰামলৈ যোৱা হৌকেটি পথ সীমান্তত মাজে সময় প্ৰায় উদ্ভৱ হোৱা অপ্ৰীতিক পৰিস্থিতিৰ বাবে পথ মেৰামতি বছৰ বছৰ ধৰি হৈ নুঠে বাৰিষা আহিলেই অঞ্চলটোৰ ৰাইজৰ আজাহত কিমান দুৰ্ভোগ ভুগিবলগীয়া হয় সেয়া ভুক্তভোগী সীমান্তবাসীয়ে জানে এনে পৰিস্থিতি মেঘালয় চৰকাৰে ৰাজ্য চৰকাৰক উদাসীন ভূমিকাৰ সুযোগ গ্ৰহণ কৰি লাহে লাহে ব্লেক টপিং দি পথ মেৰামতি কৰি অহা কথাটো লক্ষণীয় আৰু ইফালে ৰাজ্য তথা স্থানীয় চৰকাৰে এই উদাসীন মনোভাৱৰ বিপৰীতে মেঘালয় চৰকাৰৰ এই সমূহ সুবিধা প্ৰদানৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ কান্দুলে লোক লাহে লাহে মেঘালয় ৰাজ্যৰ অধীন হ'বলৈ ইচ্ছুক দেখা যায় এনে পৰিস্থিতি কান্দুলিৰ পৰা মকৈৰাম পথ অঞ্চলৰ মকৈৰাম আটিং লাং কিৰচা খিল মুলং লাং এৰটাং ৰাইজে মিলি মেৰামতি কৰে উল্লেখযোগ্য যে ৰাজ্যৰ এই কাৰ্যত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে নিজাববীয়াকৈ জেচিবি ডাম্পাৰ দি সহযোগ কৰে ডাৰ্লি ৱাইছে আৰু ফ্ৰিং ৱেল তেৰণৰ নেতৃত্বত ৰাইজে শ্ৰমদান কৰি পথ নিৰ্মাণ কৰে উল্লেখ্য যে কাৰ্যবাহী সদস্য ৰূপসিং তেৰণৰ এই উদগনিমূলক সহায়ৰ বাবে অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে লগতে এই পথটোৰে পিকআপ ভান টাটা মোবাইল বলেৰো গাড়ী চালকসকলেও নিজৰ শ্ৰমদানৰ লগতে প্ৰয়োজন সাপেক্ষে নিজৰ বাহন দি সহযোগ আগবঢ়ায় হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলং জিলাৰ চাউল চুৰিৰ ঘটনা উত্তৰ বৰবিল থানাৰ অন্তৰ্গত কালিবাৰীত সংঘটিত হয় এই চাউল চুৰি কাণ্ড ৰাইজৰ ঐক্যতে সন্ধিয়া সুযোগ লৈ উত্তৰ বৰবিলৰ কালিবাৰী অঞ্চলটোৰ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে অনা চৰকাৰী চাউলখিনি চোৰাংকৈ লৈ গৈ আছিল ফুলনিৰ বাপন দাস নামৰ এজন ব্যৱসায়ীয়ে যোৱাকালি সন্ধিয়া প্ৰায় 7:30 বজাত উক্ত বাপন দাস নামৰ দোকানলৈ গাড়ীয়ে নি থকা অৱস্থাত হাতেলোতে ধৰা পৰে
কালিবাৰীৰ ৰাইজে উক্ত চাউলৰ গাড়ী জব্দ কৰি গাড়ীসহ উত্তৰ বৰবিলৰ আৰক্ষীৰ হাতত গতাই দিয়ে উল্লেখ্য যে হিতাধিকাৰী ৰাইজৰ বাবে অহা চাউল এইদৰে একাংশ চৰকাৰী কৰ্মচাৰীয়ে বুজাবুজি চুক্তিৰে বাপন দাস নামৰ দোকানীজনে চাউল বিক্ৰীৰ ঘটনা এয়ে প্ৰথম নহয় সেয়েহে দোকানীজনৰ বিৰুদ্ধে এই কাৰ্যৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এই কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকলকো উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলি স্থানীয় ৰাইজে দাবী কৰে অৰুণ লেখে ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ